হেল্ল' বন্ধু বান্ধৱীসকল আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ কৰিবলৈ বিশেষ এটা কামৰ বাবে সো ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে আজিৰ এটা নতুন ভিডিঅ'লৈ তো গাইজ এতিয়া সময় হৈছে 10টা আৰু মই গাটো ধুই লওঁ অকমান চেণ্টাৰত কাম এটা আছে তাৰপিছত গাটো ধোৱাৰ পিছতে চেণ্টাৰৰ পৰা আহোঁগে তো ভিডিঅ'টো চাই থাকক আপোনালোকে এতিয়া এই পুখুৰীটোতে গাটো ধুই লওঁ 5 minutes later তো গাইজ এইমাত্ৰ গাটো ধুই আহিলোঁ তাৰপিছত এতিয়া ওলাওঁ তাৰপিছত যাওঁ চেণ্টাৰলৈ এইমাত্ৰ চেণ্টাৰৰ পৰা আহি পালোহি আৰু হৈছোহি আৰু তাৰপিছত আহিয়ে বোলো এয়া চাহ একাপ খাই লওঁ আৰু আজি যিহে ৰ'দ দিছে তামাম গৰম বহুত গৰম আজি ঘৰৰ ওচৰৰে ভাইটি এজন আহিছে হাই নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী চান বৰা পোৱালীকেইটাই বাৰীত বাঁহ কাটি আছে বাঁহ মানে এনেকুৱা ফুটকল বনাবৰ কাৰণে কি কৰিবি কি বনাবি ফুটকল আমিও সৰুতে খেলিছিলোঁ ফুটকলটো ভাল লাগে চাওঁ কোনটো কোনে বনাইছিল নেকি চাওঁ 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 এইটো বস্তু আমিও খেলিছিলোঁ ফুটকল ইয়াত আপোনাৰ কাগজখন তিয়াই এইফালে সোমোৱাই বস্তুটো ফুটাব লাগে আপোনালোকে তেনেকৈ ফুটকল বনাই খেলিছিলে নেকি সৰুতে যদি মনত আছে কমেণ্ট কৰি জনাব আজি ইমানে গৰম পৰিছে ভাইটিক চাওক চোলা তোলা পিন্ধা নাই গৰমত তোৰ চোলা কি হ'ল নাই পিন্ধা গৰম ইমান গৰম নে যদি গৰমে উঠিছে লং পেণ্টটো কিয় পিন্ধি আছো এনেই পিন্ধি আছো এয়া আমাৰ গুণগুণ বাইদেউ হাই কি খাই আছে চাহ ফুটকল তৈয়াৰ কৰি আছে কাৰণ কটাই সিহঁতৰ লগতে মই চাই আছো কেনেকেনো বনাই বেয়া মহে সৰুতে খেলা এতিয়া ফুটাই চাওঁ ये है मेरी गुड़िया रानी है ना गुड़िया रानी है ना নহয় देखिए কি বনাই আছা তুমি ফুটকল বনাইছে মই বনাই দিছো বাৰু ফুটকলটো আচলতে খালি নুফুটে ফুটকলটো তাই মোক খং কৰি আছে গুণগুণে চোতাল খাৰি আছে মনে মনে মই ভিডিঅ' কৰি আছো দেখাই আছো আপোনালোকক the next day তো গাইজ এতিয়া ঘৰতে আছোঁ কাষৰ ঘৰতে জখলাটো আছে জখলাটো আনি লওঁ জখলাটো আনি পাণ কেইখিলামান ছিঙি লওঁ আৰু আজি এনেকুৱা গৰম দিছে নহয় কালিতকৈও মানে বেছি গৰম তামাম ৰ'দ আৰু মই ধান ৰখীয়া হৈ পেলাই বহি আছোঁ বাহিৰত আজি ধান মেলিছে ৰ'দটো দিয়াৰ কাৰণে চ' যদি ৰখীয়া কৰি নাথাকোঁ হাঁহে আহি ধান খাই থাকেহি কাৰণ সিহঁতে এবাৰ আহি দেখি গ'লহি ধান মেলা চ' ৰখি আছোঁ আৰু কি হ'ল ধানখিনিৰ ওপৰতে গৰু পোৱালিটোৱে হাগি থৈ গ'ল তামাম ৰ'দ আজি উঠি লওঁ জখলা তলত এই ধৰ জখলা ধৰ ধৰিবলৈ আনিছো আকৌ তই তামাম ৰ'দ ওপৰত এতিয়া ছিঙি লওঁ পাণ কেইখিলামান এই যে পাণ গছ
তাতে এইখন টিঙৰ চালি এই চালিটো পুৰা গৰমৰ ভাৱটো আহি আছে একদম আমাৰ কোনোমতে কেখিলেমান পাৰিলোঁ ইমান গৰম বেছি পৰা নাই জাপিব লগাই দিছে সিহঁতক জাপ Guys, welcome back to YouTube channel. মোৰ দাদা দুটা আছে এটাৰ নাম হৈছে টন দাদা আৰু এটাৰ নাম হৈছে ৰন দাদা ই পলালে ই বহুত লাজ কৰে মানে হে গাইস মই ভাবিছো গৰমত কি কৰি মোবাইল চাইবা মন লাগে হেইটো মোৰ দাদা হে গাইস লাজ এটো মোৰ দাদা মোৰ নিজৰ দাদা নহয় মানে নিজৰ দাদাই হয় নামটো কৈ দিয়া টপা বুলি জুকুৱা নামটো টপা নহয় মোৰ জুকুৱা নামটো টন দাদা ভাল লাগিছে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰিব যদি আপুনি নতুন তেতিয়াহ'লে সাবস্ক্ৰাইব কৰিব বাই বাই